today, right from incentivizing learning of Japanese language. There will be a confirmed job in Japan. And নমস্কাৰ অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ সমগ্ৰ দৰ্শকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আশাৰ বতৰা। এনেকুৱা ধৰণৰ চৰকাৰী অথবা বেচৰকাৰী সা সুবিধাৰ খবৰ পাবলৈ অসমীয়া ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। দৰ্শকসকলক ক'বলৈ বিচাৰিছোঁ যে চৰকাৰে এটা স্কিম আনিছে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে। শিক্ষিত নিবনুৱা যুৱক যুৱতী যিসকল আছে, যিসকলে গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী, স্নাতক ডিগ্ৰীধাৰী যিবিলাক যুৱক যুৱতী আছে, তেওঁলোকে এটা সুবৰ্ণ সুযোগ আহি আছে চৰকাৰৰ ফালৰ পৰা। আপোনালোকৰ বাবে এটা সুবৰ্ণ সুযোগ আনিছে, আপোনালোকে জাপানলৈ উৰিব পাৰিব চৰকাৰৰ সহায়ত। today, right from incentivizing learning of Japanese language, there will be a confirmed job in Japan. And অসম চৰকাৰে এতিয়া আনিছে এটা এনে সুযোগ য'ত আপোনালোকে জাপানলৈ উৰিব পাৰিব চৰকাৰৰ সহায়ত। নাম হৈছে CM ফ্লাইট। শুনিবলৈ অবিশ্বাস্য হ'লেও এইটো সত্য কথা হয়। এই স্কিমৰ মাধ্যমত অসম চৰকাৰে অসমৰ যুৱকসকলক বিদেশত কাম কৰাৰ পথ মুকলি কৰিছে আৰু এইটো কোনো সাধাৰণ কাম নহয়। জাপানত আপোনালোকে পেইড চাকৰি, অৰ্থাৎ আপোনালোকক চাকৰিৰ বিনিময়ত অৰ্থ উপাৰ্জন কৰিবলৈ সুবিধা কৰি দিব চৰকাৰৰ ফালৰ পৰা। প্ৰথমতে চৰকাৰে 1.5 লাখ অৰ্থাৎ 1.5 লাখকৈ আপোনালোকক ছাবচিডি দিব, য'ত আপোনালোকে জাপানীজ লেংগুৱেজৰ ট্ৰেইনিং ল'ব পাৰিব। মানে যদি আপোনালোকে জাপানত গৈ চাকৰি কৰিব লাগে, তাৰ লগত আপোনালোকে ভালদৰে কমিউনিকেশ্যন কৰিব পাৰিব লাগিব। গতিকে ভাষা শিকাটো অত্যন্তই জৰুৰী আৰু সেই ভাষা শিকাৰ বাবে চৰকাৰৰ ফালৰ পৰা আপোনালোকক 1.5 লাখকৈ টকা ছাবচিডি দিব। এই ট্ৰেইনিং কেৱল নামৰ বাবে নহয়, আপোনালোকে জাপানত প্ৰফেচনেলি কাম কৰিব পাৰে, জাপান গভমেণ্ট চাৰ্টিফাইড কামৰ যোগ্যতা পাব পাৰে, তেনেকুৱা এটা ট্ৰেইনিং আপোনালোকক দিয়া হ'ব। ইয়াৰ পাছত যেতিয়া ট্ৰেইনিং শেষ হ'ব, তেতিয়াৰ পৰা শ্বৰ্ট টাইম পেইড জব অপৰচুনিটি আপোনালোকে জাপানত পাব। অৰ্থাৎ আপোনালোকৰ কিমানখিনি অভিজ্ঞতা আছে, কামৰ মানসিকতা কিমান আছে, আপোনালোকে কিমানখিনি ইনকাম কৰি দিব পাৰিব, সেইটোৰ ওপৰত আপোনালোকক শ্বৰ্ট টাইম জব অপৰচুনিটি আপোনালোকক দিয়া হ'ব। অসমত বহি জাপানত কাম কৰাৰ সুযোগ কেতিয়া ভাবিছিলে নেকি? এতিয়া সেইটো বাস্তৱ হ'ব পাৰে। অসমৰ যুৱকসকলে এতিয়া খালি চাকৰি নাই বুলি ক'ব নালাগে, কাৰণ চৰকাৰে গ্ল'বেল যিখন দৰ্জা, মানে আপোনালোকে ইয়াৰ পৰা বাহিৰলৈ গৈ কেনেদৰে কাম কৰিব তাৰ বাবে আপোনালোকক স্কিল দিব, চৰকাৰে আপোনালোকক চাকৰি দিব। গতিকে আপোনালোকে অকল মানসিকভাৱে প্ৰস্তুত হ'লেই হ'ল। ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত লিংক আছে, তেনেদৰে গৈ আপোনালোকে নিজেই চাৰ্চ কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্ট কৰিব আৰু যিসকলে জাপানত গৈ চাকৰি কৰাৰ ইচ্ছা আছে তেওঁলোকে এপ্লাই কৰক আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।